মানুহৰ লাইফটোত এনেকুৱা কি হয় বহুত মানে কিবা কিবি প্ৰব্লেম আহি যায় যিখিনি সময়ত মানুহে যথেষ্ট ধৈৰ্য ধৰিব লাগে আৰু ডিপ্ৰেশ্যন এটা এনেকুৱা বস্তু যি একেবাৰে মানে শেষ কৰি পেলাই মৃত্যুৰ ওচৰলৈকে লৈ যায় মানে কেতিয়াও ডিপ্ৰেশ্যনত নপৰিব বি পজিটিভ সদায় হাঁহি থাকিবলৈ ট্ৰাই কৰক হেল্ল' গাইজ সকলোকে স্বাগতম জনাইছোঁ অন্য এটা নতুন ভিডিঅ'ৰ মাজলৈ আজিৰ পৰা প্ৰায় 9-10 দিন আগত মই ব্লগ আপলোড কৰিছিলোঁ আৰু মই ব্লগ আপলোড একেবাৰে কৰিব পৰা নাই কিয়নো মানে মোৰ এটা বিশেষ পাৰ্চনেল প্ৰব্লেম চলি আছে লাষ্ট যেতিয়া মই চাৰণ বিলৰ পৰা ভিডিঅ' বনাইছিলোঁ তাৰ পিছৰে পৰা মোৰ এই পাৰ্চনেল প্ৰব্লেমটো ষ্টাৰ্ট হৈছে চাৰণ বিলৰ পৰা অহাৰ পিছত মেবি মই 2টা ভিডিঅ' আপলোড কৰিছোঁ সেই 2টা ভিডিঅ' ইমানো ভাল হোৱা নাই কাৰণ মই মন ঢালি ভিডিঅ'টো কৰিব পৰা নাই আপোনালোকক এনজয় দিবলৈ যত্ন কৰিছিলোঁ যদিও মই দিবলৈ পৰা নাই কাৰণ মানে কি মোৰ এটা একে বহুত ডাঙৰ এটা পাৰ্চনেল প্ৰব্লেম বৰ্তমানেও চলি আছে যিটো প্ৰব্লেমৰ বাবে মই ক'তোৱে মন বহাব পৰা নাই কিন্তু তথাপিতো যিহেতুকে আপোনালোকৰ মাজতো আপোনালোকৰ এটা ফেমিলি গতিকে আপোনালোকৰ মাজতো সময় দিয়াটো যথেষ্ট দৰকাৰ গতিকে আজি অন্য এটা নতুন ভিডিঅ'ৰ মাজলৈ স্বাগতম জনাইছোঁ 5 মিনিটমানৰ বেছি দীঘল নহয় অলপমান ফুৰিবলৈ ওলাই যাম বুলি ভাবিছিলোঁ তাকে কলৈনো যাম কিনো কৰিম তাকে অলপমান দেখাই যাবলৈ যত্ন কৰিম গতিকে ভিডিঅ'টো এণ্ডলৈ চাই থাকক ইণ্ট্ৰ'টো ষ্টাৰ্ট কৰিছোঁ বৰ্তমান পথাৰ আহি আছোঁ গৰু নিবলৈ তো হেল্ল' গাইজ হোৱাটছআপ এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল তো ফ্ৰেণ্ডছ মাজতে এটা প্লেন হৈছিলে যে শ্বিলং যাম বুলি ভাবিছিলোঁ শ্বিলং যোৱা গোটেইখিনি প্লেন অলৰেডি হৈ গৈছিলে কিন্তু তাৰপিছতো মানে যথেষ্টখিনি অসুবিধাৰ সৃষ্টি হ'ল যিহেতুকে মানে যিকেইজন লগৰ লগত যাম বুলি ভাবিছিলোঁ তেওঁলোকৰো যথেষ্ট অসুবিধা হ'ল মোৰো যথেষ্টখিনি পাৰ্চনেল প্ৰব্লেম হ'ল মানে কথাটো কেনেকুৱা ধৰি লওক মানি প্ৰব্লেম হ'লে কিয়নো মানে যিহেতুকে ওলাই যোৱা যায় এটা ট্ৰিপলৈ ওলাই যোৱাৰ পিছতে পইচা পাতিটোৰ ওপৰত বিশেষভাৱে ডিপেণ্ড কৰে যিহেতুকে কমপ্লিট টোটেল বাজেটটো আমি বনাই যাবলগীয়া হয় গতিকে অলপমান পষ্টপন কৰি দিছোঁ ইয়াৰ পিছতে হয়তো শ্বিলঙৰ পৰা ভাল ট্ৰিপৰ ভিডিঅ' আপোনালোকক দিম আৰু খুব বেছি 2-3 মাহমান আমি পিছুৱাই দিবলগীয়া হৈছে কাৰণ এতিয়া বৰ্তমান মোৰো নিজা ইনকাম বুলিবলৈ একো নাই সৰুকৈ কিবা এটা কৰি চলি আছোঁ বা লগৰকেইটাৰো তেনেকুৱা একো নাই সিহঁতেও সৰু সুৰা কিবা কিবি কৰি চলি আছে গতিকে ভাল ভিডিঅ' আপোনালোকক দি যাবলৈ যত্ন কৰিম শ্বিলং যাম ইয়াৰ পিছতে কিন্তু মনটো অলপ বেয়া লাগিছে মানে এইকেইদিনৰ ভিতৰতে যোৱাৰ কথা আছিল কিন্তু মানে যাবলৈ নোৱাৰিলোঁ তাৰ বাবে বিৰাট বেয়া লাগিছে আৰু এটা নাজাৰা দেখাইছোঁ বেক চাইডে চাওকচোন দেখিছে পুৰা সূৰ্যটো ডুব গৈছে কেমেৰাত ধৰিব পৰা নাই বাট সূৰ্যটো ডুব যাবলৈ লৈছে কি আল্টিমেট এটা ভিউ মানে ভিউটোৰ কথা ক'ব লাগিব খুব বেছি ভাল লাগিছে তো বেক কেমেৰা কৰি দেখাই আছোঁ চাই লওক তো ফ্ৰেণ্ডছ ভিউটো চেক কৰক কি মজা লাগিছে আল্টিমেট ভিউ হয়নে এইটো মানে পথাৰ নহয় একচুৱেলি হোলা হয় ইয়াতে কুঁহিয়াৰ খেতি মৰাপাট খেতি এনেকুৱাকৈ কৰে বাট এইবাৰ বানপানীৰ পিছতে ইয়াতে বহুত মানে বালি পৰি গ'ল বহুতখিনি মানে বালি পৰিছে যিহেতুকে নদীৰ কাষৰীয়া জেগা হয় সেইখন নদী আগত আছে নদী কাষৰীয়া জেগা হোৱাৰ বাবে ইয়াত মানে পূৰা বালি পৰি গৈছে আপোনালোকে মন কৰক এয়া একদম পূৰা বালি পৰিছে এয়া দেখিছে এয়া পূৰা বালি পৰিছে বালি পৰাৰ ফলত মানে এতিয়া এইখিনি জেগা মানে কেনেকুৱা হৈছে ঘাঁহ চাহ তেনেকৈ গজা নাই এনেই বৰ্তমান ইমানখিনি টাইমত পূৰা ঘাঁহ চাহ গজি থাকে বাট এতিয়া গজা নাই আৰু গজিলে এনেই ইয়াতে গৰু দিওঁ সেই আগৰ পিনে গৰু দিয়া আছে তো গৰুকেইটা আনো আৰু মোৰ পথাৰখনৰ ভিতৰত ভাল লগা জেগা এডোখৰ দেখাই আছোঁ চাই থাকক তো ফ্ৰেণ্ডছ এতিয়া আমাৰ গাঁওখনৰ আবেলিৰ এটা বেষ্ট নাজাৰা আপোনাক দেখাই আছোঁ আপোনালোকে ভিডিঅ'টো চাই থাকক চেক দ্য ভিউ গাইজ তো এইখন হৈছে কলং মোৰ পিছ চাইডে আছে কলং আৰু কলং নৈ বৰ্তমান এতিয়া একদম পানীটো যথেষ্ট কমি আছে পানী লেভেলটো কমি আছে কিন্তু ইয়াৰ এটা বেষ্ট নাজাৰা মই বেক কেমেৰা কৰি আপোনালোকক দেখাই আছোঁ চাই লওক তো গাইজ চেক দ্য ভিউ নাজাৰা চেক কিজিয়ে তো এইখন হৈছে আমাৰ কলং নদী আৰু কি ক'ম পূৰা এইটো চাইডে মানে মাটি পাৰ সহায় দিছে যিহেতুকে মানে বাৰিষা ছিজন ৰিচেণ্ট পাৰ হৈ গৈছে তো কলং যথেষ্ট বাঢ়িছিল এইপিনে পূৰা পাৰ সহাইছে কলঙে আৰু সেইপিনে দুজন মানুহে মাছ ধৰি আছে নাও লৈ পেলাই আৰু সেইটো নাজাৰা চেক কৰক অলপমান এন্ধাৰ হৈছে মানে কথাটো কি যথেষ্ট সময় হ'ল বেলি যিহেতুকে ডুব গৈছে গতিকে এন্ধাৰ হৈ আছে আৰু কলঙৰ নাজাৰা সেইবিলাক জাল মাছ মাৰিবলৈ জাল পাতি লোৱা গৈছিলে সেইখিনি টাইমত আৰু এতিয়া বৰ্তমান যিহেতুকে পানী যথেষ্ট লেয়াৰটো তললৈ গ'লগৈ গতিকে জাল নবহে বাট ইয়াতে খুৰা দুজনে মাছ মাৰি আছে তো এইটো ভিউ চেক কৰক আপোনালোকে
মানে কথাটো কি যিহেতুকে শ্বিলং ট্ৰিপটো কৰিম বুলি কৈ আছিলোঁ আৰু পইচা পাতি অলপ অসুবিধা হৈছে গতিকে 2-3 মাহ পিছুৱাই দিবলগীয়া হৈছে 2-3 মাহ পিছত শ্বিলঙৰ পৰা ভাল ট্ৰিপ ভাল ভিডিঅ' আপোনালোকক আগবঢ়াই দিবলৈ ট্ৰাই কৰিম আপোনালোকেও ভিডিঅ'বিলাক চাই থাকক আৰু আজি ভিডিঅ'টো এনজয় কৰি গৈ থাকক আৰু এটা বেষ্ট নাজাৰা আছে সেই বেষ্ট নাজাৰাটো আপোনাক দেখাইছোঁ যিহেতুকে কৈছিলোঁ আমাৰ গাঁওখনৰ ভিতৰত মোৰ সকলোতকৈ ভাল লগা জেগাডোখৰ আপোনালোকক দেখাম বুলি গতিকে আমাৰ গাঁওখনৰ ভিতৰতে চবতকৈ ভাল লগা জেগাডোখৰ আপোনালোকক দেখাম চাচা মাছ পালে তো এইপিনে এজন চাচা আছে চাচাই মাছ মাৰি আহিছে বৰ্তমান ভাল আৰু চাচা তো এতিয়া মই আপোনালোকক দেখাই আছোঁ আমাৰ গাঁওখনৰ ভিতৰত যিটো মোৰ বেষ্ট নাজাৰা মই যিটো দৃশ্য চাই সকলোতকৈ বেছি ভাল পাওঁ সেই দৃশ্যটো আপোনালোকক দেখুৱাবলৈ গৈ আছোঁ তো চাই থাকক ভিডিঅ'টো এণ্ডলৈ আৰু এইপিনে এইটো বেকগ্ৰাউণ্ডটো চেক কৰক কলঙৰ পাৰৰ সৈতে কি আল্টিমেট ভিউ লাগিছে মানে ভিউটোৰ কথা ক'ব নালাগে মানে মনটো বহুত বেছি ভাল লাগে যে মই তেলাহী ভকত গাঁৱত এনেকৈ জন্ম লৈছোঁ বা মানে কি আৰু আমাৰ গাঁওখনৰ ভিতৰত চবতকৈ ভাল লগা জেগা যথেষ্টখিনি আছে দৌল মন্দিৰ আছে যিহেতুকে ইয়াৰ আগত মই মোৰ গাঁৱৰ আহক মোৰ গাঁও ফুৰিবলৈ যাওঁ বুলি এটা ব্লগ বনাইছোঁ যদি চোৱা নাই ডেছক্ৰিপশ্যনত লিংক আছে সেইটো মোৰ ব্লগিং লাইফৰ ছেকেণ্ড ব্লগ আছিলে তো চাব পাৰে মই ডেছক্ৰিপশ্যনত লিংকটো দি থ'ম আৰু এইটো জেগা চাওক কি আল্টিমেট জেগা হয়নে আপোনালোকে কওক সেই জেগাডোখৰ মোৰ বহুত বেছি ভাল লাগে মানে কি মনটো যেতিয়া বহুত বেছি বেয়া হয় আজিৰ পৰা বহুত দিন হ'ল ইয়াতে আহি মই বহি থাকোঁহি আবেলি সময়খিনি মই ইয়াতে কটাওঁ মনটো বহুত বেছি ভাল লাগে মানে এই জেগাডোখৰত বহি দিয়াৰ লগে লগে কি এটা সেউজীয়া পৰিৱেশ আপোনালোকে চাওকচোন কি মজা লাগিছে এইটো এটা ভিউ আৰু পিছ চাইডে এখন কলং নৈ একদম আল্টিমেট এটা ভিউ হয় তো ইয়াৰ মাজতে থাকোঁ আৰু এয়াই হৈছে আমাৰ ভিলেজ লাইফ এয়াই হৈছে আমাৰ গাঁৱলীয়া জীৱন এবাৰ ইয়াৰ পৰা এটা 360 ভিউ দেখাই দিওঁ নে কি কয় তো 1 2 3 গো তো নাইচ ভিউ তো কেনেকুৱা পাইছে এই জেগাডোখৰ মানে মোৰ বহুত বেছি ফেভাৰেট হয় বহুত বেছি ভাল লাগে এইডোখৰ জেগাত আহি ইয়াৰ যিটো মানে নেচাৰেল পৰিৱেশ হয় যিটো মানে ভিউ হয় মনটো বহুত বেছি ভাল লাগে আৰু ইয়াৰ পিছত য'ত ফুৰিব গৈছোঁ যদি গাঁৱতে ইমান টাইম লগাই থাকোঁ ভিডিঅ'টো চাই কি মজা পাবনো তেওঁ কলং নৈখন এবাৰ দেখাই দিছোঁ চাওক পিছ চাইডে দেখিছেনে এইখন হৈছে কলং নৈ আৰু আকাশখন পূৰা নীলা হৈ আছে আৰু এইটো হৈছে আমাৰ গাঁৱলীয়া লাইফ এইটো হৈছে আমাৰ গাঁৱৰ পৰিৱেশ তো এই জেগাডোখৰত থাকি বহুত বেছি ভাল লাগে মনটোক যথেষ্ট শান্তি পোৱা যায় আৰু একেবাৰে গৈ পেলাই য'ত ফুৰিব যাম তাত লগ পামগৈ নে কি কয় ভিডিঅ'টো তেতিয়াহে মজা আহিব ইয়াৰ পিছতো আৰু ধুনীয়া নেচাৰেল ভিউ আমাৰ গাঁৱলীয়া পৰিৱেশৰ দেখাই যাবলৈ যত্ন কৰিম তো মানে কথা এটা কি মানুহৰ লাইফটোত এনেকুৱা কি হয় বহুত মানে কিবা কিবি প্ৰব্লেম আহি যায় যিখিনি সময়ত মানুহে যথেষ্ট ধৈৰ্য ধৰিব লাগে আৰু মই মানে মানুহটো কেনেকুৱা বাহিৰৰ পৰা যথেষ্ট মানে শক্তিশালী দেখাওঁ কিন্তু বাট মানে ভিতৰে মই ইমানখিনি শক্তিশালী নহয় মই আপোনালোকক চিধা কৈ দিছোঁ কোনোবাই যি সৰুকৈও মোক কিবা এটা কৈ দিয়ে যাক মই আপোন বুলি ভাবোঁ মোৰ একদম মনত মানে বহুত বেছি লাগি যায় তো ৰিচেণ্ট মোৰ যিটো ঘটনা ঘটি আছে মই কমপ্লিটলি মেণ্টেলি বহুত বেছি ভাগি পৰিছোঁ আৰু এইখিনি সময়ত মোক যথেষ্ট মানে সাহস দিছে মোৰ বন্ধু পিকু মৃগাংক যুগল দীপজ্যোতি তাৰপিছতে কপিল লোকেন তেওঁলোক আটায়ে মোক বহুত বেছি মানে সাহস দি আছে আৰু মই এইখিনি টাইমত আপোনালোকক এটা কথা কওঁ মানুহৰ যেতিয়া মানুহৰ লাইফত এটা প্ৰব্লেম থাকে মানুহৰ লাইফত প্ৰব্লেম সদায় থাকিব আৰু এই কলংখনেও মোক যথেষ্টখিনি শিক্ষা দিছে মানুহৰ লাইফত যথেষ্ট প্ৰব্লেম থাকে আৰু প্ৰব্লেমবিলাক ছল্ভ কৰিবলৈ মানুহে প্ৰথমে ধৈৰ্য ধৰিব লাগিব গতিকে ধৈৰ্য যেতিয়া ধৰি যোৱা যায় সকলো প্ৰব্লেম নিজে ছল্ভ হৈ যায় তো মোৰ ক্ষেত্ৰতো তেনেকুৱা হৈছে যিহেতুকে মই এতিয়া প্ৰব্লেমটো ৰিভিল নকৰোঁ আপোনালোকৰ আগত যদি কেতিয়াবা যদি সময় হয় মই নিশ্চয় এই প্ৰব্লেমটোৰ কথা আপোনালোকৰ আগত ৰিভিল কৰিম বাট আপোনালোকক মই এটা কথা কৈ দিছোঁ মানুহ চিনি পোৱাটো বহুত বেছি টান হয় গতিকে মানুহ চিনি পাবলৈ আপোনালোকে শিকক মানুহ চিনি পাবলৈ শিকক গতিকে মানে ঘপককৈ যাৰ এটাৰ ওপৰত বিশ্বাস কৰি নল'ব ঘপককৈ কোনোবাই কিবা এটা কথা কোৱা ল'লে আপোনাৰ মনটো ভাল লগোৱাকৈ এষাৰ কথা কৈ দিব তাতে আপুনি ভুল নাযাব তাতে আপুনি মানে একেবাৰে তেওঁৱে আপোনাৰ জীৱনৰ সকলো বা তেওঁৱে আপোনাৰ একে বেষ্ট ফ্ৰেণ্ড তেনেকুৱা বুলি আপুনি ভাবি নল'ব মানে মানুহক বিশ্বাস কৰাটো আটাইতকৈ বহুত বেছি টান যিহেতুকে মই ঘপককৈ কাৰোবাক বিশ্বাস কৰি লওঁ গতিকে আজি মই বহুতবাৰে এনেকৈ ঠগন খাবলগীয়া হৈছে কিন্তু এতিয়া মোৰ মানে মনটো বহুত বেছি বেয়া লাগি আছিল তো এতিয়া জাষ্ট নৰ্মেলি হৈছোঁ কাৰণ কপিল হওক পিকু হওক তাৰপিছত যুগল হওক দীপজ্যোতি হওক ৰাজামণি হওক লোকেন হওক সিহঁতে যিমানখিনি মোক বুজাইছে যিমানখিনি সান্তনা দিছে তাৰ পৰা মই যথেষ্টখিনি এতিয়া বৰ্তমান ভাল লাগিছে মনটো যথেষ্টখিনি ভাল লাগিছে কাৰণে আপোনালোকৰ মাজত আকৌ ভিডিঅ' কৰিবলৈ আগুৱাই আহিছোঁ আৰু কলংখনে মোক এটা শিক্ষা দিছে যে মানুহৰ জীৱনে এইটো মানুহৰ জীৱন যিহেতুকে তো মানুহৰ জীৱনত বহুত কিবা কিবি ঘটনা ঘটি থাকিব গতিকে তাত ভাঙি পৰি লাভ নাই মানুহে নদী সদায় বৈ গৈ আছে তো নদী কোন ঘাটত কাক লগ পাবলগীয়া থাকে সেইটোতো কোনেও নাজানে ন তো
সেইটোৱে কথা আৰু গতিকে নদীখনৰ পৰা এটা বিশেষ শিক্ষা লাভ কৰিছোঁ কাৰণ এইখন জীৱন নদী হয় জীৱন নদীত যেতিয়া উটি ভাঁহি গৈ থাকিম কোন ঘাটত কাক লগ পাম তাৰো কোনো ঠিকনা নাই তো সেয়াই আৰু গতিকে কোনো ভাঙি নপৰিব ধৈৰ্য নেহেৰাব কেতিয়াও ডিপ্ৰেশ্যনত নাযাব ডিপ্ৰেশ্যন এটা এনেকুৱা বস্তু যি একেবাৰে মানে শেষ কৰি পেলাই মৃত্যুৰ ওচৰলৈকে লৈ যায় মানে কি আৰু মৃত্যুৱে কিছুমানৰ এনেকুৱা হয় ডিপ্ৰেশ্যনত পৰি মৃত্যু হৈ যায় গতিকে কেতিয়াও ডিপ্ৰেশ্যনত নপৰিব বি পজিটিভ সদায় হাঁহি থাকিবলৈ ট্ৰাই কৰক আৰু একেবাৰে জেগা দেখাই যাম ন মই আছোঁ হহুৱাই যাম কাৰণ এতিয়া বৰ্তমান বাৰু কি নিজে হাঁহিবলৈ পাহৰি গৈছিলোঁ বাট এতিয়া ট্ৰাই কৰিম তো ফ্ৰেণ্ডছ আপোনালোকক কৈছিলোঁ এঠাইত ফুৰিব যাম বুলি মানে কথাটো কেনেকুৱা গৈ পাওঁতে যথেষ্টখিনি গধূলি হৈ গ'ল তাৰ বাবে মানে একদম মোৰ মোবাইলটো একে ভাল নহয় যিটো কেমেৰা মই শ্বুট কৰোঁ সেইটো একদম ভাল নহয় গতিকে কোনো ধৰণৰ শ্বুট ল'ব নোৱাৰিলোঁ একদম বেয়া নাপাব আপোনালোকক দেখাম বুলি কোৱা জেগাডোখৰ মই একদম দেখাব নোৱাৰিলোঁ নেক্সট টাইম যেতিয়া তালৈ যাম চিয়'ৰ সেই জেগাডোখৰ আপোনালোকক দেখুৱাবলৈ যত্ন কৰিম এটা সৰু ভিডিঅ' আপোনালোকৰ মাজত শ্বেয়াৰ কৰিলোঁ যদি ভিডিঅ'টো চাই ভাল পাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লগতে ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব আৰু যদি কোনোবাই নতুনকৈ চাই আছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰক কাৰণ আমাৰ দি আনএণ্ডিং জাৰ্ণি বৰ্তমান ডাঙৰ হৈ আছে দি আনএণ্ডিং জাৰ্ণি ফেমিলি বৰ্তমান ডাঙৰ হৈ আছে আৰু বাকী যিসকলে ছাবস্ক্ৰাইব কৰি থৈছে তেওঁলোকৰ নিচিনাটো ভাল মানুহ কোনো নাই গতিকে লগ পাম অন্য এটা নতুন ভিডিঅ' সৈতে আজিলৈ এৰিলোঁ তিলেন টাটা বাই বাই মানে বহুত কাম আছে